সকলোকে আগন্তুক শাৰদীয় ৰাসোৎসৱৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম পিতা পৰমেশ্বৰ তথা ভগৱান শ্ৰীকৃষ্ণই সকলোকে কৃপা বৰ্ষণ কৰক, সকলোৰে জীৱনবোৰ সুখী হওক আৰু বিশেষকৈ ৰাস বুলি ক'লেতো মানুহৰ মন প্ৰাণতে আটাইতকৈ বেছি ক্ৰিয়া কৰে আৰু ৰাসটো বহুত ধৰ্মীয় তত্ত্বৰ এটা বিষয়। ৰাস আমি যিদৰে ভাবোঁ সেইটো আচলতে সেনেকুৱা নহয় যে নচাটোৱেই খোল বজাই ৰাস নহয়। ৰাসৰ বহুত অৰ্থ আছে, বহুত গভীৰ এক বিষয় হ'ল ৰাস। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত যিটো ৰাস ক্ৰিয়া কৰিছিল, এই ৰাস ক্ৰিয়াৰ ধৰ্মতত্ত্বৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত নকওঁ, কালিলৈ এটা ভিডিঅ' বনাম। সেইটো সম্পৰ্কে মই সকলো কথা বিৱৰি ক'ম। যিসকল বিজ্ঞসকলে জানে তেখেতসকলে জানেই, আৰু যিসকলে নাজানে তেখেতসকলৰ কাৰণে খুব সুবিধা হ'ব, জানি ভাল লাগিব। ৰাস একচুৱেলি ভগৱান শ্ৰীকৃষ্ণৰ আগৰ এই যিসকল গোপী থাকে তেখেতসকলৰ এটা বহুত ডাঙৰ জীৱনৰ কৰুণ কাহিনী আছে। সেইটো মই আজি ক'বলৈ নাযাওঁ, কিন্তু এতিয়া ক'বলৈ যাওঁ যে ৰাসৰ কাৰণে মাজুলী এতিয়া উদুলি মুদুলি উখল মাখল এটা পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজত আমি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছোঁ। আৰু বিশেষকৈ এতিয়া ৰাস মঞ্চবিলাকত যিবিলাক মানুহ জড়িত হৈ ৰাস কৰি আছে, এই মানুহবিলাকৰ এতিয়া তৰণি নাই। গতিকে প্ৰত্যেকখন ৰাস মঞ্চ এতিয়া কঁপাই আছে অভিনেতাসকলে। বিশেষকৈ মাজুলীলৈ এতিয়া বাহিৰৰ পৰাও বহুত অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে, জনপ্ৰিয় অভিনেতা আহিছে, অভিনেত্ৰী আহিছে। তাৰে এজন অভিনেতা আমি অকণমান দেখিবলৈ পালোঁ। তেখেতেনো কেনেকৈ মাজুলীত ৰাস মঞ্চত ৰাস কৰিব, তাৰে অকণমান মই ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ, চাব। সকলোৰে মৰমৰ, সকলোৰে জনপ্ৰিয়, এতিয়া সকলোৱে চিনি পায় যাক কেকেদা বুলি, সিদ্ধাৰ্থ শৰ্মা। তেখেতেনো কেনেকৈ প্ৰেক্টিচ কৰিছে ৰাসৰ কাৰণে, আৰু তেখেতে আউনীআটী সত্ৰৰ যি জনতা কৃষ্টি কেন্দ্ৰ বুলি এখন ৰাস মঞ্চ আছে, তাতে অভিনয় কৰিব। এতিয়া বেছি কথা কৈ নাথাকোঁ, আমি যাওঁ কেকেদাইনো কেনেকৈ ৰাসৰ ৰিহাৰ্চেল কৰিছে তাকে অকণমান চাই লওঁ। যাওঁ ভিডিঅ'টোৰ ভিতৰলৈ। আৰু এটা কথা দেই, আপোনালোকে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিবলৈতো নাপাহৰিব। আৰু যদি আপুনি আমাৰ নিউ ভিউৱাৰ্ছ হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মাজুলীৰ বিভিন্ন ৰাস মঞ্চত এতিয়া হৈ থকা বিভিন্ন জনপ্ৰিয় অভিনেতাসকলে অভিনয় কৰা আমি যিবিলাক নাটক আছে, আৰু থলুৱা শিল্পীসকলেও কৰা খুব সুন্দৰ যিবিলাক নাটক আছে, আমি পৰিৱেশন কৰিম, আগৰ পৰাই কৰি আহিছোঁ। খুব ভাল পাব আপোনালোকে। গতিকে যাওঁ ভিডিঅ'টোৰ মাজলৈ, কেকেদাৰ অভিনয় চাওঁ বসুদেৱৰ ৰূপত। মানৱ দৈবাত দৈৱক কোনোদিন অতিক্ৰম কৰিব নোৱাৰে। নিজ পৌৰুষৰে দৈৱক অতিক্ৰম নিজ পৌৰুষেৰে দৈৱিক অতিক্ৰম কৰিবলৈ যোৱাটো মানৱ কথা।
কৰি বিধিলিপি খণ্ডন কৰিবলৈ বৃথা চেষ্টা কৰিছে এই ছেলে পেটি কোনো উপায়ে খণ্ডনে করিবই লাগিব এমন খাব তুমি শুনি না হয় দৈব কি রস্তম খণ্ড হেরে বলে হইনি ওদিকে দৈব কি হত্যা করে ধরে মরে প্রাণ হইনি কি মূলতেই নির্মূল করো তেন্তে মোরে অপরাধ করছে অঙ্কর জীবনে মূল্য সে বন্ধু এই কোনো ভালো করে চিরাল সমাপ্তি না হয় মৃত্যুর ভাবে আজ হতই বাকি অবলা লগা হলেও দৈব কি বীৰৰ লগত বীৰৰ নিচিনা কৰি দৈব কি আতুৰ অভয় আৰু শৰণাগতক আশ্ৰয় দিব জানে তুমি নাজানা দাদা দৈব কি হৃদয় কোন ধাতুৰে নিৰ্মিত মৰণৰ নামত তোমাৰ নিচিনা জিংকা পুৰুষ ধৰ হৰি কম্পমান নিজ প্ৰাণ বিনিময় হলেও তেনেকা পুৰুষৰ প্ৰাণ মই হাঁহি মুখে ৰক্ষা কৰিম। কি কৰে মহাৰাজ নাৰী হত্যা মহাপাপ আত্মহত্যার পথে প্রশস্ত করে দেব লাগে কিয় নহয় মহাৰাজ ওই সত্য ধরো দৈবক প্ৰাণঘাত কিয় কিয় তাৰ বিনিময়ত দৈবক